নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বেঙেনাৰ আচাৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই বেঙেনাখিনি প্ৰথমে ধুই লৈ এনেকৈ দীঘলীয়াকৈ কাটি লৈছোঁ। আপোনালোকে গোল গোলকৈও কাটি ল'ব পাৰে। এয়া চাওক, বেঙেনাখিনি এনেকৈ ইউনিফৰ্মলি কাটি লৈছোঁ। এনেকৈ কাটিলে দেখিবলৈও ভাল হয়। বেঙেনাখিনি মই শুকুৱাই ল'লোঁ। এতিয়া শুকোৱাৰ পিছত মই আপোনালোকৰ লগত এই বেঙেনাখিনিটো কেনেকৈ মই আচাৰ প্ৰস্তুত কৰিব পাৰি তাকে দেখুৱাইছোঁ। হ'ব, এইখিনি এতিয়া মই বেঙেনা ইয়াত থৈ লৈছোঁ। প্ৰথমে তাৰ কাৰণে মই মছলাখিনি তৈয়াৰ কৰি লৈছোঁ। এয়া মেথি গুটি মই 2 চামুচ লৈছোঁ। একেলগে মই 2 চামুচ একেলগে লৈ লৈছোঁ প্লেটখনত। আৰু ইয়াতে মই চব গুটি 3 চামুচ লৈছোঁ। লগতে মই এইটো জিৰা গুটি আপোনাৰ 2 চামুচ লৈছোঁ। এইখিনি মই এতিয়া একেলগে মিক্স কৰি আপোনাৰ অকণমান গৰম কৰি ল'ম। লগতে মই সৰিয়হো 3 চামুচ ইউজ কৰিছোঁ। ইয়াৰ কাৰণে মই আপোনাৰ মছলাখিনি মই এইখিনি ভাজি ল'ম শুকানে। বেছি ক'লা নকৰোঁ, বেছি ক'লা কৰিলে আপোনালোকৰ মানে আচাৰটোত ভাল নালাগিব। আৰু লগতে আপোনাৰ গুড়াটো বেছিকৈ নকৰোঁ। গুড়াটো বেছিকৈ কৰিলে খাবলৈ ভাল নহ'ব। এইখিনি মই অলপ গৰম কৰি ল'ম। গৰম কৰি মই মিক্সিত এইখিনি মাৰি ল'ম। মই ভাজি লৈছোঁ। মই শুকান জলকীয়া দিলোঁ হয়, কিন্তু শুকান জলকীয়া মোৰ হাতত নাই। সেইকাৰণে মই কাশ্মীৰী মিক্সিৰে মই ব্যৱহাৰ কৰিম। মই মিক্সিত মাৰি দিছোঁ। তেল দিছোঁ এতিয়া মই। তেল বহুত নাই দিয়া, অকণমানেই দিছোঁ। তেল অকণমান বেছি গৰম কৰি গৰম কৰাৰ পিছত মই আপোনাক ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া মই ইয়াতে জলকীয়া গুড়া 1 চামুচ দিম। যিহেতু মোৰ ওচৰত গোটা জলকীয়া নাছিলে, সেইকাৰণে মই গুড়াটোকে দিছোঁ। আৰু ইয়াত মই ধনিয়া গুড়া 1 চামুচ দিলোঁ। ঠাণ্ডাটো অলপ তেলটো মই অলপ ঠাণ্ডা হ'বলৈ দিলোঁ। তাৰপিছত মই ইয়াতে নিমখ দিম। এয়া নিমখ হালধি দিম। হালধিটো দিলে কালাৰটো ধুনীয়া আহে। এতিয়া মই ভালকৈ মিক্স কৰিম। এনেকৈ মিক্স কৰি লৈছোঁ। মই বনাই লোৱা আপোনাৰ ইয়াতে ইয়াত মছলাখিনি বনাইছিলে, সেইখিনি মিক্সাৰ বনাইছোঁ। তাৰ অলপ কৈছোঁ, সেইখিনি দিয়া নাই। লৰাই দিব যাতে মিক্সাৰটো টেঙাটো যাতে লাগি যায়। খুবেই খাবলৈ খুব ভাল। ট্ৰাই কৰি চাবচোন, একদম ইজি আচাৰ ৰেচিপি। সেইটো মই অকণ ভিনেগাৰো দিম। নেমু দিব পাৰে আপোনালোকে। ভিনেগাৰ যিহেতু বেঙেনাৰ পৰিমাণ কম আছে, মই বেছিকৈ ব্যৱহাৰ কৰা নাই। ভিনেগাৰটো দিলে অলপ মানে বেছিকৈ আপোনালোকে ৰাখিব পাৰিব। হৈ গ'ল বেঙেনা আচাৰ ৰেচিপিটো। হ'লে এতিয়া আপুনি এটা চিচনাৰ বটলত ধুনীয়াকৈ ভৰাই থ'ব। আৰু কেইদিনৰ ৰ'দত দিব, কোমল হ'ব, খাবলৈ ভাল হ'ব। দেখিবলৈ ভাল লাগিছে।
কেইদিনমানৰ পিছত খাবলৈ আৰু ভাল লাগিব মই এইখিনি ইয়াতে নমাই থৈছোঁ এতিয়া মই অলপ পিছত বটলত ভৰাম বটলত ভৰাই ৰ'দত দুদিনমান খাই চাব অকণমান জানো সেই জনাকণ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ হয়তো ইয়াতো ভুলো হ'ব পাৰে তাকে আপোনালোকে বনাই চাবচোন তথাপিতো মই খাই ভাল পাওঁ বনাই খায়ো ভাল পাওঁ এনেকৈ সেই গতিকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ইমান ধুনীয়া হৈছে কালাৰটো চাওক ইয়াত ধুনীয়া হৈছে মছলা ফ্ৰাই ল'ব তেতিয়া তেলটো অকণমান বেছি এইটো কোমল হ'ব আৰু বেছি ভাল লাগিব খাই ৰুটিৰ লগতো খাব পাৰে ভাতৰ লগতো খাব পাৰিব ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু ৰেড ছাবস্ক্ৰাইব বাটনটো প্লিজ ছাবস্ক্ৰাইব বাটন কৰি দিব আৰু তাত থকা বেল আইকনটো ক্লিক কৰি দিব মানে অল কৰি দিব যাতে মোৰ নতুন আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায় ধন্যবাদ